নমস্কাৰ প্ৰিয় সাংস্কৃতিক কৰ্মী সতীৰ্থবৃন্দ, আপোনালোকৰ মাজলৈ মই আকৌ আহিছোঁ। বহু পুৰণা বিহুনাম দুখামান লৈ আহিছোঁ। সেই বিহুনাম হৈছে গাভৰুসকলে যেতিয়া চ'ত মাহতে পথাৰত বিহু কৰিবলৈ গৈছিলে। আমি সৰু হৈ থাকোঁতে অকণমান ছোৱালীখিনিক লগত কৰিবলৈ নিদিয়ে, ওচৰতে আমিও তেওঁলোকক চাই চাই আখৰা কৰিছিলোঁ, নাচিছিলোঁ, গাইছিলোঁ। তেতিয়া তেওঁলোকে গাই থকা কেইখনমান মোৰ বিহুনাম মনত পৰিছে আৰু সেই বিহুনামে মই আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ। তেওঁলোকে প্ৰথম যেতিয়া বিহুতলীৰ খোলাখনৰ ওচৰত গাভৰুসকলে গৈ পাই নাচিবলৈ নাম গাবলৈ লওঁতেই ডেকা ল'ৰাবিলাকে চাই থাকিবলৈ আগৰ পৰা আলি মূৰত বহি থাকে। সেইকাৰণে প্ৰথম তেওঁলোকে যোজনা গাইছিল ঠিক এনেধৰণে: আউনি পানৰে হিপিয়া সমনীয়া, আউনি পানৰে হিয়া, আমাৰ লগৰী নাচিব এতিয়া, ভাই ককাই তৰি দিয়া। ভাই ককাই আগত নাচিবলৈ অকণমান লাজ কৰে, সেইকাৰণে নামেৰে তেওঁলোকে এই ধৰণে ভাই ককাক অকণমান আঁতৰাই লয়। তাৰপিছত তেওঁলোকে নাম গায় ঠিক এনেধৰণে: ঘিলাৰে গছতে ঘিলা নাই কিয়া, ঘিলাৰে গছতে ঘিলা নাই কিয়া, পাতে তীৰে বীৰে, পাতে তীৰে বীৰে কৰে, ঐ আমাৰে চেনায়ে চেনায়ে মনতে মৰম নাই কিয়া, মিছাতে প্ৰীতি মিছাতে প্ৰীতি কৰে। আৰু তামোচালি লৈ যায় যে চেনাই ধনক মানে আলিতে বহি তামোল এখন দি মনৰ দুখা কথা পাতিব মনে তেওঁলোকে হাতৰ টিপতে তামোলো লৈ গৈছিল। আৰু সেইকাৰণে এতিয়া তামোলক লৈও তেওঁলোকে বহুত নামেই গাই থৈছিলে। তেনেকুৱা এষাৰ নাম হৈছে কি: ঐ জান বিৰিণা জোপাতে, ঐ জান তামোল থৈ আহিছোঁ, ঐ জান হেৰাই পালোঁ বুলি, ঐ জান হেৰাই পালোঁ বুলি খাবা, ঐ জান তোমাৰে মুখনি, ঐ জান ৰঙা হৈ পৰিব, ঐ জান গালে কাটি কৰি, ঐ জান গালে কাটি কৰি চাবা। তেতিয়া দিনতে আৰু চেনাইক যে গগনা খুজিছিলে, এই নামবিলাকো তেতিয়াই গাইছিলে। তেতিয়া তেনেকুৱা এষাৰ নাম আছিলে: যোৱাটো বিহুতে গগনা খুজিলোঁ, গগনা খুজিলোঁ, এইবেলিও নিদিলা সাজি, তোমাৰে গগনা আমাকো নেলাগে, আমাকো নেলাগে, সিজনীক দিয়া গৈ সাজি। আৰু কোনোবাই বিহু খাবলৈ কাৰোবাক মাতিছিলে ঘৰলৈ, নগৈছে, তেতিয়া এই বিহু নামতে তেওঁলোকক এটা এটা ঠেকা দিছিলে। ঠিক তেনেকুৱা এষাৰ নাম আছিলে এনেকুৱা: পিতল বাতিতে চাউল তিয়াইছিলোঁ, চাউল তিয়াইছিলোঁ, খহি এবাতি হ'ল, এই চন্দে কালৰাক খাবলৈ মাতিলোঁ, খাবলৈ মাতিলোঁ, মৰিহঁত চৰি হ'ল। তাৰমানে কোনো নগ'ল। আৰু তেওঁলোকে তেতিয়াই যে চেনাইলৈ যে গামোচা বৈছে বা কিবা বৈছে তেনেকুৱাবোৰ কথা দিব নোৱাৰিছে। সেই কথাখিনি মনৰ ভাৱ এনেধৰণে প্ৰকাশ কৰিছিলে: বেলি চাই চাই বেলি ফুল বাচিলোঁ, মইনা হৰিলৈ পাহি গামোচাৰ আগত, হেনুখন গামোচা দিবলৈ নেপালোঁ, মইনা হৰিলৈ থাকিলে ককাই বৌ হাতত। এই ধৰণে মনৰ ভাৱবিলাক দুখখিনি প্ৰকাশ কৰিছিল। আৰু যিজন ভালপোৱা প্ৰেয়সী আছিলে, তেওঁ সেই আলি পথাৰৰ আলি ধুনি বহি শুনিছিল। আৰু ৰাতি যেতিয়া ডেকা গাভৰু চ'তৰ বিহুত আৰু সেইবিলাক কথাকে আকৌ বিহুনাম হিচাপে গায়,
বিহু আনন্দ কৰিছিল। আজিলৈ মই আপোনালোকৰ ওচৰত এই শিক্ষা বিহুনামকে দিলোঁ। আকৌ আহি আছোঁ, লগ পাম। আপোনালোকে ভালে থাকক। লকডাউন অৱস্থাত যাতে আপোনালোকে বাহিৰলৈ নাহে, নিজেও সুৰক্ষিত হওক আৰু স্বাস্থ্যৰ প্ৰতি খবৰ ৰাখক। চাব মানে সমস্যা ক্ৰমান্বয়ে জটিল হৈ আহিছে, গতিকে সাৱধানতাৰ মৰণ নাই বুলি আপোনালোকক ক'লোঁ। ভালে কুশলে থাকক। নমস্কাৰ।